এতিয়া আমি ঘৈনঘ্ন যুক্তাক্ষৰৰ এটা উদাহৰণ পঢ়িম। কৃতঘ্ন কত ৰেকাৰে কৃ দন্ত্য ত ঘৈনঘ্ন কৃতঘ্ন। ইয়াৰ পিছত আমি তৈনয়ত্ন যুক্তাক্ষৰটো পাইছোঁ। তৈনয়ত্ন যুক্তাক্ষৰৰ আমি কেইটামান উদাহৰণ পঢ়ি চাম। সযত্ন দন্ত্য স অন্ত্যস্ত য তৈনয়ত্ন সযত্ন। ৰত্নাকৰ ৰ তৈনয়ত্নত আকাৰে না ক ৰ ৰত্নাকৰ। আৰু একেবাৰে শেষৰ শব্দটো হৈছে যত্নপৰ অন্ত্যস্ত জ তৈনয়ত্ন প ৰ যত্নপৰ। এতিয়া আমি এই উদাহৰণকেইটা আকৌ এবাৰ পঢ়ি চাম। সযত্ন ৰত্নাকৰ যত্নপৰ এইকেইটা হৈছে তৈনয়ত্ন যুক্তাক্ষৰৰ কেইটামান উদাহৰণ।